এয়া আজি আমি মাছ ধৰিবলৈ যাওঁ। এয়া বিশাল লক্ষ্য দিগন্ত। লক্ষ্যৰ চোলাটো মন কৰক। এইটো কি? এইখন লক্ষ্যহঁতৰ বাগান। সিহঁতৰ বহুত বাগান আছে। এখন এনেই ৰাইজক দেখুৱাবলৈ আগফালে থকা অকণমান। এইটো বিখ্যাত ড্ৰেইনটো, যিটো আমি সিঁচিম আজি। এয়া আহিছে যুৱ প্ৰজন্ম। এই যুৱ প্ৰজন্মৰ প্ৰতিনিধি ইহঁতি। কোচ কামৰ মানুহ নহয়। এইটো আমি সিঁচিবলগীয়া এইটোৱেই। মই নিজে লাজ পালো দে। চাইকেল চলোৱা সেইটাও যাব লাগিব। চাইকেল চলাবলৈ পাৰিলে নিজে কৈছে আৰু। এইটো এতিয়া কেতিয়াকৈ সিঁচি হয় আৰু আজি। এয়া এটা মাছ পাইছে। আমি অকণমানি মাছ এটা পালেও যথেষ্ট উদযাপন কৰোঁ। এনেই অকণমানি এটা পাইছে, কিন্তু আমি সেইটোকো ফূৰ্তি কৰোঁ। এয়া নিৰাশাবাদী মানুহ। এয়া আমাৰ মাছ হিচাপ পৰ্ব চলি আছে। গোটেইকেইটা ভাগৰি গৈছে। আমাৰ ঢেৰ এইফালে ফুটা আছিলে, চবফালে পানী সোমাই যায়। আমি এতিয়ালৈকে 3বাৰমান আকৌ নতুনকৈ সিঁচা নিচিনা হৈছে। এয়া এয়া এটা ডাঙৰ মাছ। বৰালি নি? পুঠি মাছ এটা আহিছে 3.5 কেজি। এটা ধুনীয়া পৰিৱেশ। প্ৰায় অন্তিম পৰ্যায়। আমি খালটো 4টা ভাগত ভগাই ল'লোঁ।
ধৰি আছে। মাছ ধৰি হৈ গ'ল, মাছ পালোঁ অলপ। মাছৰ বাল্টিটো আগত গ'ল, মাছ এতিয়া বাকিব। 4 ঘণ্টা জুৰি কষ্ট কৰিলোঁ, একো নহয় দিয়া।